কোনবোৰ শস্য কেনেকুৱা পিএইচত ভাল হয় সেই কথাখিনি আমি তালিকাত উল্লেখ কৰি দিছো। মাটিৰ আম্লিক গুণটো প্ৰায়বোৰ শস্যৰ বাবে অপকাৰী। যদিও প্ৰাকৃতিকভাৱে আম্লিক মাটিৰ সৃষ্টি হয়, কিন্তু কিছুমান নিৰ্দিষ্ট কাৰণৰ বাবেও এই গুণটো কেতিয়াবা বাঢ়ি যায়। অত্যাধিক মাত্ৰাত বৰষুণ হৈ থকা অঞ্চলত মাটিৰ উপৰিভাগৰ পৰা কেলছিয়াম আৰু মেগনেছিয়াম মৌল মাটিৰ বেছি তললৈ অৰ্থাৎ উদ্ভিদৰ শিপাই গ্ৰহণ কৰিব নোৱাৰা অৱস্থা হয়, ফলত মাটিৰ আম্লিক গুণটো বাঢ়ি যায়। তাৰোপৰি অতিমাত্ৰা আৰু একেৰাহে নাইট্ৰজেন জাতীয় সাৰ যেনে ইউৰিয়া প্ৰয়োগ কৰি থাকিলেও মাটিৰ আম্লিক গুণটো বাঢ়ি যায়। এতিয়া আহোঁ আমি যে এই মাটিৰ আম্লিক গুণটো আমি কমাবলৈ হলে কি কৰিব লাগিব। চূণ প্ৰয়োগ কৰি মাটিৰ অম্লতা হ্ৰাস কৰিব পাৰি। মাটিৰ অম্লতা হ্ৰাস পালে বেক্টেৰিয়া জাতীয় অনুজীৱৰ সক্ৰিয়তা বৃদ্ধি পায়, মাটিত ফচফৰাছ জাতীয় মৌলৰ যোগান বৃদ্ধি পায়, পটাছিয়াম আৰু মলিবডিনাম জাতীয় মৌলৰ অভাৱ কম হয় আৰু মাটিৰ গঠনো ভাল হয়। কৃষিত ব্যৱহৃত চূণবোৰ হ'ল কেলছিয়াম কাৰ্বনেট, কেলছিয়াম হাইড্ৰক্সাইড, কেলছিয়াম মেগনেছিয়াম কাৰ্বনেট আদি। মাটিৰ পিএইচ অৰ্থাৎ অম্লতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰিবলগীয়া চূণৰ পৰিমাণবিলাকো বেলেগ বেলেগ হয়। অতিশয় আম্লিক মাটিত বেছি পৰিমাণৰ আৰু কম আম্লিক মাটিত কম পৰিমাণৰ চূণৰ দৰকাৰ হয়। কেনেকুৱা মাটি কিমান পৰিমাণৰ চূণ প্ৰয়োগ কৰিব লাগিব সেই বিষয়ে আমি তালিকাত দেখুৱাই দি আহিছো।